हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल हरकुमार ब्लॉग्स। तो मैं आज आपको देखने गई आसो भोगाली मेला। तो बोलक आम भिडिओ आगबढ़ाई लै जाऊँ। और भोक गांधी मैदान 3-4 दिनों कारण भोगाली मेला के धৰণৰ बस्तु आज आपलोक मैं भिडिओर जरिए देखुवाবলৈ गई आसो अलग बेलेग टाइपर। और एनेक आम फाइनेलि पालो भोक गांधी मैदानर भोगाली मेला। और एबार मैं भोगाली मेलार सकलो बस्तु आपलोक देखुवार कारण चेष्टा करिम। तो शेषले आपलोक भिडिओ चाई थाकिब। तो এইবিলাক এনেকৈ পিঠা লাৰু এনেকৈ বনাইছে সজাই সজাই থৈছে। মানে এখন ভোগালী মেলাখন কালি মানে অন্তিম পৰিব। ইয়াৰে ভোগালী মেলাখন কালি শেষ হ'ব। আজি বৰ্তমান শেষে হৈছে। তো কালি থাকিব, কালিৰ পৰা একদম খতম হৈ যাব। তো এইখন হৈছে কাপোৰৰ দোকান। আপোনালোকে ইয়াতে যি লাগে চব পাব। আৰু এইজন হৈছে দাদাটো। তো দাদা কওকচোন কেনেকুৱা মানে বস্তুবিলাক মানে আপোনাৰ মানে দামৰটো কথা কৈছে? হয়, মানে যোনটো আমি তো মাফলা বিক্ৰী দিওঁ এইটো কাৰ্বি মাফলা হয়। হয় আৰু এইটোতো তোমাৰ মিচিং মাফলা হয়। এইটো আমাৰ ৰাভাৰ হয়। আৰু আমাৰ চব জনজাতিৰে কাপোৰ আছে বাৰু। এইবোৰ মানে এইটো আৰনাই আছে আৰু এইটো অসমীয়া আমাৰ মেখেলা চাদৰ চব আছে। চব জনজাতিৰে কাপোৰ থাকে। দাদা আপোনাৰ নিজে এইবিলাক তৈয়াৰ কৰিছে নে? নিজে কিছু আমাৰ নিজৰ কাপোৰ প্ৰডাকশ্যন আছে, দুই এটাতো কিনিবই লাগিব। কিন্তু নিজৰ ঘৰটো বেছি আছে, নিজে যেতিয়া আমি তৈয়াৰ কৰাটো বেছি আছে, নিজৰ ঘৰতে বনাওঁ। আপোনাৰ কেনেকুৱা চেল পাতি কেনেকুৱা? ইমান বেয়া নহয় বাৰু। যিখিনি প্ৰয়োজনখিনি মানে মছলা চছলা আদি অঞ্চল চাৰ্জাৰক লৈ গৈছে বাৰু। আমাৰ ইমান ধুনীয়া এটা মহিলা মানুহৰ মানে ধুনীয়া এটা কাৰ্বি জেকেট এইবোৰ বস্তু বনোৱা যায়। হয় হয়। আপুনি ক'ৰ পৰা আনিছে এইবিলাক? এইবোৰতো মই ঘৰতে বনাওঁ। কিছুমানে দৰ্জিক দিওঁ বনাব, কাপোৰটো আমি ঘৰত তৈয়াৰ কৰি পেলাই দৰ্জিক বনাবলৈ দি দিওঁ। আপোনাৰ ঘৰটো ক'ত? হয় ইয়াতে ৰায়পাৰা ন? আপুনি ক'ৰ পৰা শুৱালকুছিৰ পৰা আনিছে? শুৱালকুছি আমি ঘৰতে তৈয়াৰ কৰোঁ, চব ঘৰতে বনাওঁ। আমাৰ নিজৰ ঘৰতে শাল আছে। ধন্যবাদ দাদা। দাদা আপোনাৰ নামটো একবাৰ? মোৰ নাম নমল ৰাভা। হয়, আপোনালোকে লাগিলে মোৰ চেনেলত আপোনালোকে ডিছক্ৰিপশ্যনৰ লিংকটো দি থ'ম। আপোনালোকে এই দাদাৰ কণ্টেক্ট নাম্বাৰটো দি থ'ম। আপোনালোকে লাগিলে কণ্টেক্ট কৰিব পাৰিব। আৰু এইবাৰ মই আপোনালোকক পিঠা কিনিবলৈ গৈ আছোঁ, পিঠা লাৰু কিনিবলৈ গৈ আছোঁ। তো বলকচোন সেই হওঁ অৱস্থা, তথাপিও মই আপোনালোকক দেখুৱাৰ কাৰণে চেষ্টা কৰিছোঁ। আৰু মই এইবাৰ অলপ লাৰু কিনি ল'ম, আপোনালোকে সকলোৱে। আৰু এই লাৰু পিঠাৰ 30 টকা আৰু 40 টকা ভাগ কৰি থোৱা হৈছে। আপোনালোকৰ চেল পাতি কেনেকুৱা? চেল হৈছেনে? কালি চেল হ'ব কিজানি না? এওঁলোকে ক'ৰ পৰা আহিছে আপোনালোকে? কাজিগাঁও। এইটো হৈছে নাৰিকলৰ লাৰু আৰু এইটো হৈছে চুজি আৰু ময়দাৰে বনোৱা। আমি খাইছোঁ একবাৰ, কেনেকুৱা লাগে। আৰু এইবিলাক হৈছে ফুল। আপোনালোকক যেনেকুৱা যি লাগে আপোনালোকে ইয়াৰ পৰা বাছিকেনে লৈ ল'ব পাৰিব। তো দাম ইয়াতে লিখাই আছে, আপোনালোকে চালে হ'ল। আৰু এইটো এনেকুৱাকৈ মানে সজাই ৰাখিছে। ইয়াতে গামচা চামচা দি কিনে বাঁহৰে এইবিলাক তৈয়াৰ কৰিছে। সেই ইয়াতে একবাৰ বহু ৰ'ব। আৰু সেইখন হৈছে মঞ্চ, তাতে প্ৰগ্ৰাম হৈ থাকিব। আৰু মই আছোঁ ইয়াতে। ইয়াৰ পৰা মানে আপোনালোকে চাব পাৰিব। আৰু তাতে কি প্ৰগ্ৰাম হৈ থাকে আপোনালোকে চাব পাৰিব ইয়াৰ পৰা। সেয়া মোৰ লগৰে হয়, এওঁলোকক লগ পালোঁ। এওঁলোকে ভোগালী মেলাত আহিছে। এইটো হৈছে জয়ন্ত দা আৰু এই নুপুৰক লগ পালোঁ। একচুৱেলি আমাৰ একে ব্যস্তৰে আছিল। এতিয়া এওঁলোকে বেলেগ বেলেগ হৈ গ'ল, ময়ো বেলেগ হৈ গ'লোঁ। তথাপিও লগ পাই থাকোঁ এওঁলোকে মোৰ। আৰু এইবিলাক এনেকৈ দোকান আহিছে। চব দোকানগিলা ধৰ কিছুমান বন্ধ হৈছে, কিছুমান মানে বন্ধ সামৰণি কৰি আছে। আজি মানে এতিয়া 9টা বাজিলতো, এতিয়া বন্ধই হ'ব লাহেকৈ, চব বন্ধ কৰি আছে। আৰু এনেকৈ আমি ভোগালী মেলাৰ পৰা টাটা বাই বাই দি আৰু ঘৰলৈ আগবাঢ়িলোঁ। মানে আজিকালি ৰাস্তাৰ কাষেদিও যাব নোৱাৰি। ৰাস্তাৰ কাষেদি যাই থাকোঁতে মানে খুন্দা মাৰিব খোজে। মানে এনেকুৱা মানে পৰিস্থিতি হৈছে। মানে সকলোৱে আপোনাৰ সাৱধান হ'লে ভাল হয়। মানে গাড়ী চলাওঁতে মানে ইমান জোৰেতো যাব দৰকাৰ নাই, হয় নে নহয়? অলপ সোনকালে গ'লে মানে সোনকালেতো যায়ে পাব। তথাপিও ইমান জোৰে যাব দৰকাৰ নাই। যি গতিকে যেন আহি আছে মানে ভোগালীৰ ভোগ আপোনালোক উপভোগ কৰিব লাগিব। তো কিয় ইমান সোনকালে মানে ওপৰত যাব খোজে? তো অলপ লাহে লাহে যাওকচোন। আৰু এটা সন্মুখত ইমান ধুনীয়াকৈ এটা মাঘৰ বিহু আহি আছে। তো সকলোৱে মিলিজুলি এসাঁজ খাব লাগিব। তো অলপ আপোনালোকে সকলোৱে সাৱধান হৈ চলক।
আৰু এইখিনি কথা কোৱাৰ কাৰণে আপোনালোকে ধৰ বেয়া নাপাব, কথাটো মই সকলোৰ ভালৰ কাৰণে মই একচুৱেলি ক'ব খুজিছোঁ এই কথাটো, আপোনালোকে আৰু বেয়া নাপাব একচুৱেলি।